সকলোকে আজিৰ পৰিৱেশ বিজ্ঞানৰ খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ তৃণবিধৰ নাম কি? উত্তৰ হৈছে বাঁহগছ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণীবিধৰ নাম কি? উত্তৰ পেংগুইন। পৰৱৰ্তী প্ৰশ্ন। কি কৰিলে আমাৰ শৰীৰ সবল হয়? উত্তৰ ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়। পৰৱৰ্তী প্ৰশ্ন। তাপ পালে পানী জলীয় ভাপলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উত্তৰ বাষ্পীভৱন বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন। ওনাম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ কেৰালাত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। পোংগল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ তামিলনাডুত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। পয়চাংকেন কোনটো জনগোষ্ঠীৰ উৎসৱ? উত্তৰ টাই বৌদ্ধ ধৰ্মীয়সকলৰ উৎসৱ। পৰৱৰ্তী প্ৰশ্ন। চমংকান হাচাকেকান কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ কাৰ্বি জনগোষ্ঠীৰ উৎসৱ। পৰৱৰ্তী প্ৰশ্ন। জংখং পূজা কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ তিৱা জনগোষ্ঠীৰ উৎসৱ। পৰৱৰ্তী প্ৰশ্ন। আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীৰ প্ৰধান উৎসৱ? উত্তৰ মিচিং জনগোষ্ঠীৰ প্ৰধান উৎসৱ। পৰৱৰ্তী প্ৰশ্ন। বাইখো বা খোকচিক অসমৰ কোনটো জনগোষ্ঠীৰ প্ৰধান উৎসৱ? উত্তৰ ৰাভা জনগোষ্ঠীৰ। পৰৱৰ্তী প্ৰশ্ন। তৰাচিৰা বিহু অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? উত্তৰ ঠেঙাল কছাৰীসকলে পালন কৰে। পৰৱৰ্তী প্ৰশ্ন। অসমৰ চাৰিসীমাত কেইখন বিদেশী ৰাষ্ট্ৰ আছে? উত্তৰ 2খন আছে। পৰৱৰ্তী প্ৰশ্ন। ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। টেৰাকোটা কি শিল্পৰ লগত জড়িত? উত্তৰ মৃৎশিল্পৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন। শিশু শ্ৰমিক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1986 চনত প্ৰণয়ন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন। অসমত শিশু সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 4 মাৰ্চ তাৰিখে শিশু সুৰক্ষা দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম কি? উত্তৰ বায়ুমোজা। পৰৱৰ্তী প্ৰশ্ন। উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ মূল কাৰণটো কি? উত্তৰ খাদ্য। পৰৱৰ্তী প্ৰশ্ন। কপৌ ফুল কি উদ্ভিদ? উত্তৰ পৰাশ্ৰয়ী উদ্ভিদ কপৌ ফুল। পৰৱৰ্তী প্ৰশ্ন। জীৱনৰ অধিক সময় গছৰ ওপৰত কটোৱা প্ৰাণীবোৰক কি বুলি কোৱা হয়? উত্তৰ বৃক্ষবাসী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন। ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলীয় স্তৰটোৰ নাম কি? উত্তৰ ট্ৰপোস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্ন। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 5 জুন তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন। জীৱসমূহৰ মাজত থকা খাদ্য শক্তিৰ একপ্ৰবাহ পদ্ধতিটোক কি বোলে? উত্তৰ খাদ্য জাল। পৰৱৰ্তী প্ৰশ্ন। নতুন কৃষি কৌশলৰ জৰিয়তে অবিৰতভাৱে উৎপাদনৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ চলোৱা কৃষি ব্যৱস্থাক কি বোলে? উত্তৰ সেউজ বিপ্লৱ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন। বাঘক বিপন্ন প্ৰাণী হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? উত্তৰ 1968 চনত। পৰৱৰ্তী প্ৰশ্ন। বিপন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ তথ্য সন্নিৱিষ্ট কিতাপখনৰ নাম কি? উত্তৰ ৰেড ডাটা বুক। পৰৱৰ্তী প্ৰশ্ন। আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া বলবৎ কৰা হৈছিল? উত্তৰ 1972 চনত বলবৎ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন। বসুন্ধৰা সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1992 চনত। পৰৱৰ্তী প্ৰশ্ন। ভাৰতবৰ্ষত হাতী প্ৰকল্প কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ 1992 চনত হাতী প্ৰকল্প আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন। বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ ৰেড ডাটা বুক। পৰৱৰ্তী প্ৰশ্ন। পৃথিৱীত জৈৱ বৈচিত্ৰ্যৰ বাবে অতি অনুকূল কেন্দ্ৰ হটস্পটৰ সংখ্যা কিমানটা? উত্তৰ 25টা। পৰৱৰ্তী প্ৰশ্ন। অজন স্তৰৰ অৱক্ষয়ৰ মূল কাৰণ কি? উত্তৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। পৰৱৰ্তী প্ৰশ্ন। চেৰনবিলৰ দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1986 চনৰ 26 এপ্ৰিলত। পৰৱৰ্তী প্ৰশ্ন। আন্তৰ্জাতিক পৃথিৱী গ্ৰহবৰ্ষ কেতিয়া পালন কৰা হৈছিল? উত্তৰ 2008 চনত। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। ৰাষ্ট্ৰসংঘই কেতিয়া বিশ্বৰ প্ৰকৃতি চনত গ্ৰহণ কৰিছিল? উত্তৰ 1982 চনত।
সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।